ৱেলকাম টু মাই ইউটিউব চেনেল। তো নমস্কাৰ সকলোকে। তো বহুত দিনৰ মূৰত আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়ালোঁ। আজি বন্ধুৰ লগত মানে এটা কাম কৰিব গৈ আছোঁ। ভিডিঅ'টো একদম সকলোকে চাব, সকলো কৈ আছোঁ মানে চাই থাকিম আৰু কৈ থাকিম আপোনালোকক। ভিডিঅ'টো একদম সকলোকে চাব আৰু আপোনালোকক এটা বস্তু দেখাওঁ, এইটো আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু এইটো ব্লগ। তো ফাইনেলি হেলমেটটো লৈ ল'লোঁ, কাৰণ হেলমেটটো লাগিবই যিহেতু বাইক নিম। আৰু এনেকৈ চাওক মই কি ধুনীয়াকৈ লিখি লৈছোঁ ৰাহুল আৰু ওমটো বনাই আনিছোঁ। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব পাৰে। তো ব্লগ কৈ আছোঁ আপোনালোকে ভাবিছে চাগে ক'ত যাম, ক'ত গৈ আছোঁ, মানে কৈ আছোঁ মই এয়া সেউজীয়া পথাৰৰ মাজে মাজে গৈ আছোঁ ধুনীয়াকৈ। আমাৰ চুলিয়াকাটা আৰু কুমিৰাৰ মাজৰ পথাৰখন। পোনপ্ৰথমে ৰঞ্জন ঘৰত যাম আৰু ৰঞ্জন সোণাৰ ঘৰৰ পৰা আমি মানে 3-4জন যাম সৰ্বলৈকে। কিয় যাম আপোনালোকে নিশ্চয় গমেই পাইছে। তো সকলো দেখাই থাকিম, ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আৰু গম পাব। তো ফাইনেলি আহি পালোঁ ৰঞ্জন ঘৰত। এতিয়া যাম, এয়া আজি পূৰা ছাৰপ্ৰাইজ আছে। এতিয়া নকওঁ কিন্তু ৰঞ্জনৰ নক'ব, এতিয়া নকওঁ। মনটো বহুত ভাল লাগি আছে, বহুত হেপী হৈ আছোঁ। মানে লাষ্টত গম পাব, চাব সম্পূৰ্ণকৈ যাব ভিডিঅ'টো, তেতিয়া গম পাব। একদম চাব, এনেই গমেই পাইছে আপোনালোকে কিন্তু পুৰা দেখাই আছোঁ, চাই থাকক। আমি এতিয়া যাওঁ, চাই থাকক। এয়া ফাইনেলি চৰবুগৰ অনিৰ্বাণ বাজাজ শ্ব'ৰুমত আহি পালোঁ। মেইন জেগা এই জেগাত আহি পালোঁ। এতিয়া এই আপোনালোকে দেখি গমেই পাইছে কিয় আহিছোঁ। তো ভিতৰত এতিয়া লৈ যাওঁ আপোনালোকক ধুনীয়াকৈ। আছে ধুনীয়াকৈ শ্ব'ৰুম। এতিয়া মানে যোনে গাড়ী ল'ব তেওঁলোকৰ মানে চিভিলটো চাই ইয়াত জনাই দিব, মানে কিমান কি এমাউণ্ট আহিব। সেইখিনি কাম কৰি আছে আৰু মই আপোনালোকক দেখাই আছোঁ। একদম ভিতৰত আহিছোঁ আৰু চাৰিওপিনে বাইকে ধুনীয়া ধুনীয়া বাইক। আৰু কোনখন মানে ল'ম আজি লৈ যাম, মানে এতিয়া দেখাই আছোঁ আপোনালোক। শেষত দেখাম চাওক কি ধুনীয়া ধুনীয়া বাইক, চব NS। আৰু যিখন আমি ইয়াতে নিব আহিছোঁ সেইখন NS 200 লৈ যাম। এইখন হ'ল NS 400, এইখন বহুত দাম আছে। পালচাৰ আৰু এইফালে কাগজ পাতি গোটেই হৈ আছে। আপোনালোকক এবাৰ দেখাইছোঁ ধুনীয়াকৈ। এইখন 220 পালচাৰ। আজিকালি প্ৰজন্মৰ ল'ৰাবিলাকক এনেকুৱা গাড়ী একদম পচন্দ হৈছে। এইবিলাক চব NS, এইবিলাক NS 200 আছে, 400 এইবিলাক 160 চাওক। এইফালে মেডাম আছে। ছাৰপ্ৰাইজ দি আছোঁ গাড়ীখন পূৰা NS 200 আমি লওঁ। দেখা নাই আমি কেনেকুৱা সকলো পাই আছোঁ। আৰু মানে কাগজ পত্ৰ যিখিনি কৰিব লাগে কাম পিছত ইয়াত কৰোঁতে এতিয়া মানে লৈ কিনে গাড়ীখন ট্ৰেন্সফাৰ চাই থাকিব। এতিয়া সম্পূৰ্ণ গাড়ীৰ কাম হৈ গ'ল। আপোনালোকক গাড়ীখন দেখাম আৰু গাড়ীখন ল'ব ৰঞ্জনে NS 200। এইফালে ভিডিঅ'টো আছে। এতিয়া ৰঞ্জনৰ গাড়ী নিব আহিছোঁ। আপোনালোকক কৈছোঁ ভিডিঅ'ত গমেই পাইছে। তেতিয়া গাড়ীখন দেখাম কি কবি হাতে খোৱা নাই, মানে হাতে খোৱা নাই গাড়ী ল'ব না হয় আনন্দতে ভাল লাগছে বহুত। মানে কেতিয়াবা আমাৰ গাড়ী খুজিব হ'লে কেনেকুৱা মানে সকলো মানে কৈ আছোঁ। মানে পিছত বেলেগ দিন মই ভিডিঅ'ত পাব, চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া মন্দিৰত যাম, আমি বেকি গণেশ বাবা মন্দিৰত যাম, সকলো দেখুৱাই থাকিব। 200 দেখা পাই আছে। তো ফাইনেলি এতিয়া আপোনালোকক গাড়ীখন দেখাবলৈ গৈ আছোঁ। চাওক ৰেডি হৈছে, পূৰা ৰেডি। আপোনালোকে এতিয়া দেখা পাব, চাওক এতিয়া কাপোৰখন উঠাই দিলে আপোনালোকে দেখা পাব NS 200। এয়া চাওক আপোনালোক ধুনীয়াকৈ দেখাই দিলোঁ। আৰু এইখনেই হৈছে বাজাজ মানে শ্ব'ৰুমৰ এইখন NS 200 বাইকখন। আপোনালোকে ধুনীয়াকৈ দেখাই দি আছোঁ, আপোনালোকে চাই থাকক এবাৰ। চাওক কাপোৰখন গুচাই দিব দিছোঁ ধুনীয়াকৈ। আপোনালোকে এবাৰ চাই লওক ধুনীয়াকৈ। কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাব এবাৰ। এয়া ধুনীয়াকৈ দেখাই দিছোঁ। এয়া চাওক NS 200। তো আপোনালোকক দেখালোঁ NS 200 বাইকখন। এতিয়া এইখন আমি মন্দিৰলৈ লৈ যাম, মানে গণেশ মন্দিৰলৈ, বেকীৰ পাৰত থকা গণেশ মন্দিৰত লৈ যাম এতিয়া। চাওক এতিয়া সম্বৰ্ধনা আৰু এতিয়া গাড়ীখন লৈ যোৱা হ'ব। এতিয়া মন্দিৰত যাম এই গাড়ীখন লৈ। ভালকৈ ধৰ সুন্দৰ সপোনৰ গাড়ী এইখন। বহুত দিনৰ পৰা ভাবি আছিলে, আজি ল'লে ফাইনেলি। এইখনে হৈছে NS 200। এইফালে ৰঞ্জনে পুৰা ফটো মাৰাত ব্যস্ত। ঠিকে আছে। ফাইনেলি এতিয়া গাড়ীখন মানে গণেশ মন্দিৰত লৈ অহা হ'ল, বেকীৰ ওচৰত। এতিয়া গাড়ীখন মানে পূজা কৰি লৈ যাম আৰু ইয়াৰ পৰা একেবাৰে যাম এতিয়া ইয়াত। মানে যিহেতু ৰঞ্জনে আগতে মানে হৈ থৈছে ইয়াত আনিব বুলি গাড়ীখন, সেইকাৰণে ইয়াত লৈ অহা হ'ল। ৰঞ্জন ভিতৰত গৈছে এনেকৈ। এতিয়া গণেশ মন্দিৰ মই আহি পোৱা নাছিলোঁ, দেখা পাইছোঁ যে আজিয়ে প্ৰথম আহিলোঁ ইয়াত। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম, যিহেতু ইয়াৰ পৰা লৈ যাম আৰু বিশেষ দীঘলীয়া নকৰোঁ। আৰু এখন এবাৰ দেখাই দিছোঁ গাড়ীখন NS 200 এইখন। তো এতিয়া পূজা কৰিব আৰু ইয়াৰ পিছত লৈ যাম। তো ফাইনেলি পূজাৰীয়ে পূজা আৰম্ভ কৰি দিলে। এয়া চাওক
ধূপ ধূনা জ্বলালে এনেকৈ পূজা কৰি আছে যিহেতু নতুন বাইক আৰু মানে পোনপ্ৰথমে বোলে এই বাইক নতুন বাইক ল'লে মানে পিছুৱাই আহিব নালাগে এতিয়াও মানে আগবাঢ়ি যাব লাগে তো তেনেকৈ ক'লে তো এতিয়া ইয়াত মানে সকলো ফুল চুল দি দিলে আৰু ইয়াৰ পৰা ডাইৰেক্ট মানে ঘৰত লৈ যোৱা হ'ব গাড়ীখন ধুনীয়াকৈ পূজা দি আছে চাওক সকলোখিনি দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ চাই লওক আপোনালোকেও এয়া হৈছে বেকীৰ পাৰত থকা গণেশ মন্দিৰ